আরে আজি বহুত দিনৰ মূৰত স্কুল আহি কেনেকুৱা লাগিছে ভাই? বেয়াটো লগা নাই, ভালেই লাগিছে স্কুল আহি। ছাৰ আহিলে দেই। গুড মৰ্নিং ছাৰ। মৰ্নিং বাৰু ল'ৰা ছোৱালীহঁত তহঁতৰ খবৰ খাতি বাৰু ভালনে? ভালেই ছাৰ, ভালেই। বাৰু মই এতিয়া ৰেজিষ্টাৰ কৰিম, তহঁতি শুনি যাবি। ৰোল নাম্বাৰ 1, ইয়েছ ছাৰ। ৰোল নাম্বাৰ 2, ৰোল ৰোল নাম্বাৰ নাম্বাৰ 3, ৰোল নাম্বাৰ 3 কিয় নাহিলে অ'? আচ্ছা, ৰোল নাম্বাৰ 4 কাৰ আছিল? হৰেণ ক'ত? হৰেণ নাই ছাৰ। কি হ'ল হৰেণৰ? একো নাই ছাৰ, সি আৰু লকডাউন খুলিব বুলি ভাবি ঘৰৰ সন্মুখতে গেলামালৰ দোকান এখন দি লৈছে। আচ্ছা হ'ব দে। ৰোল নাম্বাৰ 5 এইটো কাৰ? কেশৱ ক'ত? আছে ছাৰ, মোৰ ৰোল নম্বৰ 5 আছিল নেকি, পাহৰিয়ে গ'লো। ঐ কেঁচুৱাৰ কান্দোন ক'ৰ পৰা আহিছে? ছাৰ এই পিছ বেঞ্চত মৃদুস্মিতাই কেঁচুৱাটো লৈ আহিছে। ঘৰত এৰি থৈ আহিব নোৱাৰে যে, সেইকাৰণে লগতে লৈ আহিছে। ছাৰ মোৰ নাম ৰমেন, ৰেজিষ্টাৰত মোৰ নামটো আছে নাই চাই দিয়কচোন। চাই আছো। তোৰ নামটো ৰেজিষ্টাৰত নাই বুজিলি। ছাৰ তাৰমানে এইটো ক্লাছত পঢ়া নাছিলে নেকি? আচ্ছা, মোৰ ৰেজিষ্টাৰত যিমান নাম আছে তাতকৈ ক্লাছত দেখোন ল'ৰা ছোৱালী বেছি দেখিছোঁ। মানে ছাৰ আমাৰ ক্লাছটো স্মৰণীয় হৈ থকা মানসেৰে আমি আমাৰ হাজবেণ্ডকো লগত লৈ আনিছোঁ। কিয় বা সুধিলি? আপুনি যদি আগতে দেখিছিলে তেতিয়া মই গম পাম, আগতে মই ইয়াতে পঢ়িছিলোঁ। আৰে বৰুৱা, আপুনি আমাৰ ইয়াত যে এখন আমাৰ সেই স্কুল কাষৰখনহে আপোনাৰ আছিল।